নমস্কাৰ টাইমছ নিউজৰ সমূহ দৰ্শকক স্বাগতম জনাইছো দিব লৈছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ যোৰহাট জিলাৰ মধ্য যোৰহাট উন্নয়ন খণ্ডত চতুৰ্দশ বিত্তীয় আয়োগৰ পুঁজিত ব্যাপক কেলেংকাৰীৰ অভিযোগ উত্থাপিত হৈছে চতুৰ্দশ বিত্তীয় আয়োগত 1,50 লাখ টকাৰ কেলেংকাৰী তথ্য জনা অধিকাৰ আইনৰ দ্বাৰা পোহৰলৈ আহিছে সমগ্ৰ মধ্য যোৰহাট উন্নয়ন খণ্ডত চতুৰ্দশ বিত্তীয় আয়োগত বিয়াগুম কেলেংকাৰী তথ্য জনা অধিকাৰ আইনৰ দ্বাৰা পোহৰলৈ আহিছে সমগ্ৰ 15 জন ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ যুৱ সাংবাদিকৰ 1,50 লাখ টকাৰ কেলেংকাৰী মধ্য যোৰহাট চতুৰ্দশ বিত্তীয় আয়োগত কেলেংকাৰী চতুৰ্দশ বিত্তীয় আয়োগত 1,50 লাখ টকাৰ কেলেংকাৰী মধ্য যোৰহাট উন্নয়ন খণ্ডটোৰ অন্তৰ্গত 28 নং মেলেং বালিচাপৰি গাঁও পঞ্চায়তত 2018-19 বৰ্ষত চতুৰ্দশ বিত্তীয় আয়োগৰ প্ৰায় 1,50 লাখ টকা পুঁজিৰে গ্ৰহণ কৰা বিভিন্ন আঁচনিত কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগত খণ্ড উন্নয়ন বিষয়া কনিষ্ঠ অভিযন্তা পঞ্চায়ত সভাপতি সচিবকে ধৰি 15 জন ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে পঞ্চায়তখনৰ বাসিন্দা এগৰাকী যুৱ সাংবাদিকে উন্নয়ন খণ্ডটোৰ অন্তৰ্গত 28 নং মেলেং বালিচাপৰিৰ পঞ্চায়তৰ দুৰ্লভ চেতিয়া নামৰ সভাপতিগৰাকীয়ে একমাত্ৰ লুণ্ঠনৰ পৰিকল্পনাৰে কেইগৰাকীমান অৱসৰপ্ৰাপ্ত শিক্ষকক ঢাল হিচাপে লৈ এখন উপদেষ্টা সমিতি পাতি লৈ দীৰ্ঘদিন ধৰি পঞ্চায়তখনত লুণ্ঠন চলাই আহিছে বুলি বিভিন্ন সময়ত অভিযোগ উত্থাপিত হৈ আহিছে বৰ্ষ কাম এতিয়া 20-21 বৰ্ষ হ'ল কিন্তু এই পৰ্যন্তলৈকে এইবোৰ ৰাস্তা এই মানে সম্পূৰ্ণ হোৱা নাই কিন্তু কাগজে পত্ৰই মানে সম্পূৰ্ণ হোৱা মানে তথ্য দিছে এতিয়া মই এই সন্দৰ্ভত মানে বিভাগীয় জিলা উপায়ুক্তকো অৱগত কৰিলোঁ আৰু আৰক্ষী বিভাগক মই গোচৰ দিছোঁ ভোগদৈ আৰক্ষীক আৰু ভোগদৈ আৰক্ষীয়ে তদন্তৰ বাবে নিমাতী আৰক্ষী চকীক তদন্তৰ বাবে দায়িত্বভাৰ দিছে এই সকলোবোৰ মানে আৰক্ষী বিভাগকো বা চৰকাৰক মই এটাই অনুৰোধ কৰিছোঁ যে এই দুৰ্নীতিপৰায়ণ পঞ্চায়তখনৰ বিপক্ষে এটা উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি যাতে উপযুক্ত শাস্তি পায় তাৰে মই মানে আশা কৰিছোঁ 1 নং গাঁওপলীয়া নভাঙনি পথটো যি নিৰ্মাণৰ কাৰ্যসূচী হাতত লৈছিল সেই কাৰ্যসূচী মতে আজিলৈকে কোনো কাম ইয়াত কৰা নাই কৰিলত কৈছে কি মাটিৰ অসুবিধাৰ কাৰণে কামটো কৰিব পৰা নাই দুদিনমান দেৰি হ'ব আপুনি কোন হয় মই এই ৰাস্তাৰ ৱৰ্কিং কমিটিৰ সভাপতি হিচাপে মই কৈছোঁ আপোনাৰ একাউণ্টত পইচা আছেনে নাই এতিয়ালৈকে সোমোৱা নাই আপুনি প্ৰেচিডেণ্টৰ কথা পাতিছে মই কথা পাতিছিলোঁ কিন্তু পইচাটো বোলে সোমোৱা নাই আমি মানে যিমান দেখা পাইছোঁ প্ৰথমতে তেওঁলোকে RTI এটা মাৰিছিলে সেই RTI বেছ কৰি পেলাই আমি এটা ৰিপ্লাই দিছিলোঁ ৰিপ্লাই দিওঁতে আমি ধুনীয়াকৈ লিখিছোঁ যে আমি ইতিমধ্যে পইচা খৰচ কৰিব পৰা নাই যোনটো আমাক দিছিলে গভৰ্ণমেণ্টে আমাৰ ফাণ্ডটো দিছিলে সেই ফাণ্ডটো বৰ্তমান আমি ইউটিলাইজ কৰিব পৰা নাই যিহে কামবোৰ আৰম্ভ কৰা নাই কিন্তু তেওঁলোকে যোনটো অভিযোগ দিছে মই ভাবিছোঁ যে সেইটো অভিযোগটো সম্পূৰ্ণ মিছা আমি পইচাটো এতিয়ালৈকে খৰচ কৰিব পৰা নাই কনষ্ট্ৰাকশ্যন কমিটি একাউণ্টতে এতিয়ালৈকে আছে বিভিন্ন সময়ত সংবাদ মাধ্যমত পঞ্চায়তখনৰ কুকৰ্মৰ বিৰুদ্ধে সবিস্তৃতভাৱে প্ৰকাশ পাই আহিছে উল্লেখযোগ্য যে পঞ্চায়তখনৰ বাসিন্দা যুৱ সাংবাদিক সঞ্জীৱ বৰাই গ্ৰামোন্নয়ন বিভাগৰ চতুৰ্দশ বিত্তীয় আয়োগৰ পুঁজিৰে 2016-17 বৰ্ষৰ পৰা 2019-20লৈ মেলেং বালিচাপৰি পঞ্চায়তে কি আঁচনি ৰূপায়ণ কৰিলে তথ্য জনা অধিকাৰ আইনৰ দ্বাৰা বিতং তথ্য বিচাৰিছে সেই অনুসৰি মধ্য যোৰহাট উন্নয়ন খণ্ডই তথ্য প্ৰদান কৰাত 1,50 লাখ টকাৰ কাম সম্পূৰ্ণ কৰাৰ তথ্য দিয়ে কিন্তু বাস্তৱত এখনো আঁচনি সম্পূৰ্ণ হোৱা নাছিল এই
সঞ্জীৱ বৰাই খণ্ড উন্নয়ন বিষয়া, নিৰ্মালী তেৰণ্টী অভিযন্তা চিৰঞ্জীৱ বৰদলৈ, কনিষ্ঠ অভিযন্তা প্ৰবীৰ লহকৰ, তদানীন্তন পঞ্চায়ত সচিব অৰূপ দত্ত, পঞ্চায়ত সভাপতি দুৰ্লভ চেতিয়া সহ 15 জনৰ বিৰুদ্ধে ভোগদৈ আৰক্ষীৰ চকীত 18 নৱেম্বৰত এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে নম্বৰত এটি গোচৰ পঞ্জীয়ন কৰি নিমাতী আৰক্ষীক তদন্তৰ দায়িত্ব দিয়া বুলি জানিব পৰা গৈছে। কিয়কৰ পৰা মাধুৰ্য বৰাৰ ৰিপৰ্ট, টাইমছ নিউজ টুডে।